কবিতাৰ শিৰোনাম মহাযুদ্ধৰ সেনাপতি, কবি প্ৰাঞ্জল প্ৰতি, আবৃত্তি পাপৰি কলিতা। বিশ্বৰ প্ৰতি প্ৰান্তেই প্ৰান্তেই আজি এক বিৰাট মহাযুদ্ধ। বৰাক ব্ৰহ্মপুত্ৰৰ দুটি পাৰত আপুনিয়ে আজি মহাযুদ্ধৰ সেনাপতি। মহাযুদ্ধৰ সেনাপতি হৈ আপুনি সিঁচি দিছে প্ৰতিজন সৈনিকৰ ৰক্তেই ৰক্তেই সঞ্জীৱনী মন্ত্ৰ। প্ৰতিজন সৈনিকৰ অন্তৰে অন্তৰে মানৱতাৰ শব্দ। জানে বহুতেই বেয়া পাইছিল আপোনাৰ প্ৰতিমূৰ্তি দাহ কৰিছিল বৰাক ব্ৰহ্মপুত্ৰৰ দুটি পাৰত। বিভিন্ন স্থানে স্থানে আপোনাৰ বিৰুদ্ধেই হেজাৰ জনতাৰ কণ্ঠত নিগৰিছিল নিনাদিত বিক্ষোভৰ শব্দ। আজি আপুনি নিজৰ জীৱনকো তুচ্ছ কৰি সেই জনতাৰ প্ৰাণত বিলাইছে সঞ্জীৱনী মন্ত্ৰ, ঈশ্বৰৰ দৰে শব্দ। আপুনি ঈশ্বৰ প্ৰেৰিত এজন দেৱদূত। আপুনি যদি দেৱদূত নহ'ল হৈ বৰাক ব্ৰহ্মপুত্ৰৰ পাৰেই পাৰেই জ্বলিলহেঁতেন হেজাৰ হেজাৰ চিতাত অগ্নি, হ'লহেঁতেন হেজাৰ কবৰৰ সৃষ্টি। জানে কক্ষচ্যুত জনতা আজি কক্ষপথত আপোনাৰ বাবে। তেওঁলোকৰ অন্তৰত অহৰহ বৈ থাকে দোষী ভাৱ এটা। ফুলৰো হেনো ক্ষমা থাকে। সেয়েহে সকলোকে আজি আপোনাৰ কাষত তেওঁলোকৰ অন্তৰত অহৰহ বৈ থাকে দোষী ভাৱ এটা। ধন্যবাদ।